বন্ধুসকল, ভয়ৰ সন্মুখত থিয় হৈ কেতিয়াও জয়লাভ নহয়। বিজয় সদায় তেতিয়া আহে যেতিয়া আপুনি ভয়ৰ মাজেৰে ভয় ভাঙি তাৰ বাহিৰলৈ যাব। ভয় মাথো এখন দুৱাৰ, আৰু সেই দুৱাৰৰ পিছফালে থকা কোঠাটোত বিজয় নিহিত হৈ আছে। মানুহে যেতিয়া কয় বিজয় ভয়ৰ বাহিৰত আছে বুলি, সেয়া ভুল। সত্যটো হ'ল ভয়ৰ আগত অধিক ভয়হে পাব। যেতিয়ালৈকে আপুনি ভয়ৰ সন্মুখত আবদ্ধ হৈ থাকিব, তেতিয়ালৈকে আপুনি কেৱল ভয়হে দেখা পাব। যিদিনা আপুনি ভয়ৰ মাজেৰে ভয় ফালি আগুৱাই যাবলৈ সাহস গোটাব, সেইদিনা আপুনি জয় দেখিবলৈ পাব। বন্ধুসকল, ভয়ৰ অন্ত পৰে য'ত আপোনাৰ সাহস আৰম্ভ হয়, আৰু বিজয় আৰম্ভ হয় য'ত আপোনাৰ ভয়ৰ পতন হয়। সিদ্ধান্তটো সহজ, হয় ভয়ৰ সন্মুখত থিয় হৈ পৰাজয় গ্ৰহণ কৰক, নহয় ভয়ক জয় কৰি জয় দখল কৰক। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। ধন্যবাদ বন্ধুসকল।